নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ স্বাগতম জনালো। এই ভাগ গণেশৰ মুখা বন্ধু বান্ধৱীসকল নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। বন্ধু বান্ধৱীসকল, অহাকালিলৈ জন্মাষ্টমী, আপোনালোকৰ কেনেদৰে প্ৰস্তুত চলাইছে জনাব। লগতে বন্ধু বান্ধৱীসকল, এই ভাগ অসুৰৰ মুখা সম্পূৰ্ণ হৈ উঠিলে। এই ভাগ গণেশৰ আৰু এভাগ বনাই থকা হৈছে অসুৰৰ মুখা, লগতে আৰু এভাগ অসুৰৰ তাৰকা ৰাক্ষসীৰ মূৰ বনাই থকা হৈছে। আপোনালোকে চাই নিশ্চয় ভাল পাইছে যে অসমীয়া সংস্কৃতিটো আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। অসমত এইবিলাক বস্তু ক্ৰমান্বয়ে নাইকিয়া হৈ, কাৰণ নৱপ্ৰজন্মই আজি এইবিলাক বস্তু আঁকোৱালি লোৱাত কুণ্ঠাবোধ কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ ইয়াত নিজৰ টকা পইচা সময় নষ্ট কৰি এই বস্তুবিলাক মানুহে আঁকোৱালি লোৱাত কিয় গুৰুত্ব দিয়ে, যদিহে চৰকাৰী একো সাহায্য নাপায়। যিহেতু জাতিটো ধৰি ৰখাৰ দায়িত্ব সকলোৰে, জাতিটো জীয়াই ৰখাৰ দায়িত্ব সকলোৰে। অসমীয়া হিচাপে অসমত অসমীয়াই যদি কাম নকৰে কোনে কৰিব? অসমীয়া জাতিটোৰ গুৰুজনাৰ আদৰ্শ, নিজৰ কৃষ্টি বিষ্ণুপ্ৰসাদ ৰাভাকে মুখ্য কৰি জ্যোতিপ্ৰসাদ আগৰৱালা, তাৰোপৰি শংকৰ গুৰু, মাধৱ গুৰু, চতুৰ্ভুজ ঠাকুৰ, পুৰুষোত্তম ঠাকুৰ, তেখেতসকলৰ অৱদান অতুলনীয়। তাৰোপৰি অসমত থকা বাৰেৰহণীয়া জাতি, বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি, এইবিলাক আমাৰ বাবে অপৰিহাৰ্য অংগ। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।